আমাৰ ক্লাছ 10ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ। আমি ইতিমধ্যে নিকিতাক তেওঁৰ অনুভৱ ব্যাখ্যা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। ফিলচফি, ইকনমিক্স, স্বদেশ অধ্যায় আৰু আছামিজ। মই স্বদেশ অধ্যয়নত 97, ইকনমিক্স 91, আছামিজত 86 আৰু ইংলিছত 79। প্ৰতি বছৰে আমাৰ এনেধৰণৰ ৰিজাল্ট হৈ থাকে, কিন্তু আমি এই বছৰ বেছি উল্লাসিত হৈছোঁ এইকাৰণে যে আমাৰ ভকেশ্যনেল বা কাৰিকৰী শাখাৰ 3জন ছাত্ৰই কেনেবাকৈ মানে কি উদ্দেশ্য ৰাখি কৰিছে আমি গম নাপালোঁ, কিন্তু তেওঁলোকে এটা ভিডিঅ' কৰি ভাইৰেল কৰি দিলে আৰু ইয়াৰ পশ্চাৎপদত কোন আছে আমি গম নাপালোঁ। যি নহওক সেইটোৰ কাৰণে আমাৰ অলপ এই বিদ্যালয়ৰ মৰ্যাদা হানি হোৱা যেন লাগিছিল আৰু আমাৰ অভিভাৱক অভিভাৱিকাসকলৰ মনতো কিজানি এটা শংকা আছিল যে এই বিদ্যালয়ত এনেধৰণে হয় নেকি। কিন্তু কঠোৰ মানে নিৰীক্ষণৰ মাজত এইবাৰ পৰীক্ষা হৈছে জিলা প্ৰশাসনৰ দ্বাৰা, তাত আমি নাছিলোঁ। গতিকে তাৰ পিছতো আমাৰ বিদ্যালয়ে ইমান উন্নত ধৰণৰ মানে ৰিজাল্ট দিয়াৰ কাৰণে ছায়েন্সত 100%, আৰ্টছত 96%, গতিকে তেনেধৰণৰ এটা ৰিজাল্ট দিয়াৰ বাবে আমি অত্যন্ত সুখী আৰু আমি সঁচাকৈয়ে ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ দিছোঁ যে তেওঁলোকে সঁচা অৰ্থত পঢ়ি শুনি সঁচা ছাত্ৰ হিচাপে তেওঁলোকে প্ৰমাণ দিব পাৰিছে। মোৰ নাম শ্ৰী অংকুৰ হৰণীয়া। মই ছায়েন্স ষ্ট্ৰীমৰ পৰা 84.5% পাই উত্তীৰ্ণ হৈছোঁ আৰু ময়ো খুবেই সুখী যাতে সকলোৱে মোক মানে ছাপোৰ্ট কৰিছে, ছাৰ বাইদেউসকলেও। আৰু ক'বলৈ গ'লেতো ভালদৰে ইমান ভাল ৰিজাল্ট নহ'লেও যিমানখিনি পাইছোঁ সেইখিনি যথেষ্ট। ইংলিছত অলপ কমা হেন পাইছোঁ, তথাপি একো নাই, যি হৈছে। আৰু এয়া ক'ব খোজোঁ যে ভালদৰে ছাপোৰ্ট কৰিছে আমাৰ ছাৰ বাইদেউ, ফিজিক্স ছাৰ, কেমেষ্ট্ৰি ছাৰে বহুত হেল্প কৰিছে, যিমানখিনি পাৰে ছাপোৰ্ট বহুত দিছে। লগতে ঘৰৰ পৰা ছাপোৰ্ট পাইছোঁ, লগবিলাকো বহুতে ছাপোৰ্ট কৰিছে আৰু কষ্ট কৰিছোঁ আৰু লগতে বাকী দিশতো ঠিকে আছোঁ আৰু বৰ্তমান ভাবিছোঁ কেমেষ্ট্ৰিত মেজৰ লৈ টিচিং লাইনত যাম বুলি ভাবিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নিকিতা দাস। মই তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত 90% উত্তীৰ্ণ হৈছোঁ। মোৰ খুবেই ভাল লাগিছে, মই ইমানখিনি কৰিব পাৰিছোঁ। ভৱিষ্যতলৈ আৰু কৰিব চেষ্টা কৰিম আৰু এনেকৈ আগুৱাই যাম। এই বিদ্যালয়খনত যাতে নতুন প্ৰজন্মই ইয়াতকৈ বেছি ভাল ৰিজাল্ট কৰে তাৰ বাবে মই সদায় আশাবাদী, মই সদায় আশা কৰিম। লগতে এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোক বহুত সমৰ্থন কৰিছে। মোৰ আৰ্থিক স্থিতি ভাল নোহোৱাৰ বাবে মই বিদ্যালয়লৈ আহিব নোৱাৰাতো তেওঁলোকে মোক বহুত মানে সমৰ্থন কৰিছে। সেইবাবে সকলোবোৰ শিক্ষক শিক্ষয়িত্ৰীক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। মোক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে, ইমানখিনি সুবিধা দিয়াৰ বাবে মোৰ বহুত বহুত মই ইয়াৰ পিছত ইকনমিক্সত মেজৰ লৈ ভৱিষ্যতে এগৰাকী ভাল শিক্ষয়িত্ৰী হ'ম বুলি ভাবিছোঁ।